মোক চৰকাৰে একো এডাল দিয়া নাই, তিল মানুহ একো এটা দিয়া নাই। সঁচা মানুহ, মই সঁচা কথা কৈ দিওঁ, চৰকাৰৰ পৰা মই একো পোৱা নাই, একো ডালে পোৱা নাই। ভিডিঅ'টো চাই থাকক। মই আহিছোঁ বৰ্তমান মোৰ কৰ্মস্থলীলৈ। আপোনালোকক মই দেখুৱাম এনে কিছুমান বস্তু, এনে কিছুমান পৰিৱেশ। ভিডিঅ'টো চাই থাকক। এয়া জপনা বুলি কয়, আপোনালোকে দেখিলে নহয়। জপনা খুলি মোৰ নিজৰ কৰ্মস্থলীলৈ আহি আছোঁ। ষ্টাৰ্টিঙতে যি কথাকেইটা ক'লোঁ আপোনালোকক, যেন চৰকাৰে মোক একো এডাল দিয়া নাই, কোটা এটা দিয়া নাই। হয়, মোক দিয়া নাই, নাই দিয়া কাৰণে মই নাই দিয়া বুলি কৈছোঁ। মই সঁচা কথা ক'বলৈ ঘেণ্টা মই ভয় নকৰোঁ। মই এতিয়া আহি আছোঁ মই কৰ্মস্থলীলৈ, আৰু আপোনালোকক দেখাইছোঁ দেই। এয়া চাই লওক, এয়া ট্ৰেক্টৰে মাটি হাল বাই থৈ দিয়া আছে। ইয়াত বিলাহী লগাম, এইবিলাক দেখিছে নহয়, ইয়াত বিলাহী লগাম। আহি থাকক, মোৰ লগে লগে আহি থাকক। আপোনালোকক এটা চৰাই দেখাম দেই। হয়, চৰাইটো চাওক। এই চৰাইটো দেখিছে না আপোনালোকে? এইটো দেখিছে না চৰাইটো? এইটো চালক, এইটো দেখিছে না? এইটো দেখিছে না? এইটো কি চৰাই আপোনালোকে চিনি পাইছে নেকি? কমেণ্ট এটা কৰিবচোন যদি চিনি পাইছে। এইটো চাই লওক, এই চৰাইটো কি চৰাই বা? মই ওচৰলৈ অহাৰ লগে লগে ই উৰা মাৰি যাবগৈও পাৰে, কিন্তু সেয়া উৰা মাৰি গুচি গ'ল। হাইটটো হয় গছজোপাত পৰিলেগে। এই বাকী বাদ দিয়ক। যদি আপোনালোকে চৰাইটো চিনি পায় কমেণ্ট এটা কৰিব, চৰাইটোৰ নাম কি। মই আহি পাই গ'লোহি মোৰ কৰ্মস্থলীলৈ। এয়া হ'ল মোৰ কৰ্মস্থলী, এয়াই হ'ল মোৰ জীৱন, এয়াই হ'ল মোৰ সংস্থাপন। ইয়াত মই লগাই থৈ দিয়া আছে ৰঙালাও। এই ৰঙালাওখিনি মই পাছতীয়াকৈ মানে শেহতীয়াকৈ লগাইছোঁ। বৰ্তমান মই ৰঙালাও বিক্ৰী কৰি আছোঁ বাৰু, কিন্তু এয়া হ'ল শেহতীয়া ৰঙালাও, এয়া পাছতীয়াকৈ লগাইছোঁ। আৰু এয়া লগাই থৈ দিয়া আছে বিলাহী। এয়া বিলাহী খুঁটি লগাই দিয়া আছে আৰু ফুল আহিছে। এয়া হ'ল আলুগুটি, বম্বাই আলুগুটি যেন বুলি কওঁ আমি, বম্বাই আলুগুটি। এয়া হ'ল বম্বাই আলুগুটি, খানি আছোঁ আৰু লগতে বিক্ৰী কৰি আছোঁ। আৰু এয়া হ'ল গ্ৰীণ মটৰ পাছতীয়াকৈ কৰিছিলোঁ, দুই এপাতি পাছতীয়াকৈ কৰা। ইয়াত এচিয়া লাগিছে, আগতীয়াকৈ কৰাখিনি বিক্ৰী খতম হৈ গ'ল। এয়া হ'ল বিলাহী, আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকক মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যেন চৰকাৰৰ পৰা মই একোডাল পোৱা নাই, তিল মানুহ কোটা এটাও পোৱা নাই। নোপোৱাটো হয়, কিন্তু মই এটা কথা কৈ দিব বিচাৰিছোঁ, এই যেন মোক চৰকাৰে একো দিয়া নাই বা নাই দিয়া বুলিয়ে মই বদনাম গাই চৰকাৰৰ কথা কৈ থাকিলে হ'ব জানো? দুখন মোৰ হাত আছে, ঠিক আছে। দুবাহত মোৰ শক্তি আছে, এটা মোৰ বিবেক দিছে, মই কৰ্ম কৰিছোঁ। নেলাগে মোক চৰকাৰৰ ধন, নেলাগে মোক চৰকাৰৰ আঁচনি, ইমানখিনিয়ে ক'লোঁ। দুবাহুত শক্তি আছে, দুখন হাত আছে। মই এনেদৰে নিজে খেতি কৰি, এনেদৰে মই বিক্ৰী কৰি পইচা ঘটি ঘৰ চলাম, আৰু বৰ্তমান চলাইও আছে। এয়া চাওক, বিলাহী লাগি আছে, চাই লওক। কিন্তু মই হ'লেও নিজৰ ৰাজ্য এৰি বহি ৰাজ্যত গৈ লোকৰ গোলাম হৈ, লোকৰ তলতীয়া হৈ তাত মৃত্যুবৰণ কিন্তু মই নকৰোঁগৈ আকৌ দেই। এইটো স্পষ্ট কথা। লাগিলে খাব নাপায় মই নিজৰ ৰাজ্যতে মৃত্যুবৰণ কৰিম, কিন্তু হ'লেও বেলেগ ৰাজ্যত গৈ লোকৰ গোলাম হৈ, লোকৰ কথাত উঠা বহা কৰি তাত মৃত্যুবৰণ কিন্তু মই নকৰোঁ। এয়া চাই লওক। এনেই মুখখনে ভাষণ দিলে নহ'ব, মোৰ দৰে এনেকুৱাকৈ হাতে কামে লাগিব লাগিব। এয়া চাওক, ইয়াত আহিছে সৰু সৰুকৈ বিলাহী লাগি আছে। দুদিনমানৰ পাছত এয়া পকিব, বিক্ৰী কৰিব পাৰিম মই। সেয়া চাওক, হয়তো আপোনালোকে দেখা পাইছেই, ছবিয়ে কেতিয়াও মিছা কথা নকয়। আৰু মই আনৰ দৰে ৰহন লগাই মানে সজাই কথা ক'ব নাজানো। যি কওঁ মই ডাইৰেক্ট অ'পেন কৰোঁ, খাংখাচ যি কওঁ ডাইৰেক্ট মই অ'পেন কৰোঁ।
আচলতে আমাৰ মানুহে এনেকৈ যদি সকলোৱে যদি খেতি কৰিল হয়, নিবনুৱা সমস্যা নহ'লে হয়। এতিয়া মানুহবিলাকে ধান খেতি কৰে, ধান খেতি কৰি পথাৰবিলাক এনেই পেলাই থৈ দিয়ে। এইবিলাক চাওক, এইবিলাক দেখিছে, এইবিলাক নৰাময় হৈ আছে। যদি এইবিলাকো যদি যাৰ যাৰ এইবিলাক মাটি হয় ন, তো সেই লোকসকলে যদি এনেদৰে বাম খেতি কৰিলে হয়, কিমান পইচা পালে হয়। তো এয়া মোৰ এতিয়া বিকিবলৈ হ'বগৈ আৰু, কিন্তু মই আগতীয়াকৈ যোনখিনি বিলাহী খেতি কৰিছিলোঁ নহয়, সেই বিলাহী খেতি বিকি আছোঁ আৰু এতিয়া পূৰা শেহতীয়া হৈ আছে। কিন্তু এতিয়াও পূৰা লাগন দি আছে। মই আপোনালোকক দেখাম দেই, এতিয়াও লাগন দি আছে। এয়া চাই লওক, এয়া ভাদতে লগোৱা হয়। ভাদত লগোৱা এতিয়ালৈকে আছে, আপোনালোকে বিশ্বাস কৰিব। এইখিনি ভাদত লগোৱা হয়, বিক্ৰী কৰি আছোঁ হয়। সেয়া চাই লওক, এয়া এতিয়া পকি আছে, দেখিলে? ছবিয়ে কেতিয়াও মিছা কথা নকয়, আৰু যি কওঁ মই তাক অপেন কওঁ। এয়া চাই লওক, সৰিয়হতটো আৰু আছে, কিন্তু সেইখিনি আপোনালোকক নেদেখুৱাওঁগৈ। আৰু লগতে মই তামোল বুলি লগাই আছোঁ। এয়া তামোল বুলি দেখিছে নহয়, তামোল বুলি লগাই আছোঁ। আচলতে অসমীয়া মানুহৰ বাৰীখন যদি নহয় তো বহুত সমস্যা বুলি কয়। সেইটো কাৰণে বাৰী পাতি আছোঁ। বাৰীখন থাকিলে বছেকত মানে আপোনালোকে পইচা এনেই পাই থাকিব। বছেকত মানে এনেই পাই থাকিব তামোলত। সেইকাৰণে পূৰা বাৰীখন পাতি আছোঁ। এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ ঘৰত যদি সুবিধা আছে বা আপোনালোকৰ ঘৰত যদি এনেকুৱাকৈ যদি মাটি আছে, তো সেই মাটিখিনি যদি আপোনালোকে এনেই পেলাই থৈ দিয়ে, বা সেই মাটিখিনি যদি আপোনালোকে উপযুক্ত কামত যদি ব্যৱহাৰ নকৰে, আপোনাৰ চব ফালৰ পৰা সুবিধা আছে। আপুনি চৰকাৰক দুখী থাকিলে হ'ব নেকি? চৰকাৰে বহুত কৰিছে, মানে ৰাস্তা পদূলিৰ পৰা আদি কৰি মানে যোনখিনি কাম সেইখিনি সকলো কামেই কৰিছে। কিন্তু দুই এটা কাম থাকি গৈছে বাৰু। আৰু মানুহকতো সকলোকে মনৰ সন্তুষ্ট কৰিব নোৱাৰেতো। তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ, কাম কৰক, ঠিক আছে? এনেদৰে বাম খেতি কৰক। বাম খেতি কৰি বহুত পইচা পায়। বাম খেতি কৰক, চাই লওক। বৰ্তমান সময়ত এইবিলাক খেতিয়ক নাইকিয়া হৈ গৈছে হয়। যদি খেতি কৰে নহয়, পইচা কিমান পায় আপোনালোকে নিজে গম পাব। খালি কৰিব লাগিব। আৰু আনক দেখি কৰিলে প্ৰথম বছৰ লোকচান হৈ যোৱাৰ পাছত খেতি এৰি দিলে নহ'ব। খেতিত লাভ লোকচান থাকে, ব্যৱসায়ত লাভ লোকচান থাকে। আৰু সেই লাভ লোকচান হ'ল বুলিয়ে বা লোকচান হৈ গ'ল বুলিয়ে আপোনালোকে খেতি নকৰাকৈ থাকিলে নহ'ব, খেতি কৰি থাকিব লাগিব। ইমানখিনিয়ে ক'লোঁ। এইবিলাক এতিয়া ৰঙালাও চালক নহয়, ৰঙালাও ইয়াত লাগিব। ৰঙালাও এইবিলাকতো পাবে লাগিব। কেনেকুৱা লাগন দিয়ে আকৌ, চাই লওক। আচলতে ভিডিঅ'টো মোৰ এইখিনি আছিল। চৰকাৰক দুখী লাভ নাই, নিজে হাতে কামে কৰক, নিজে কৰি দেখুৱাই দিয়ক। আচলতে আমাৰ লোকসকলে কাম চাম নকৰে, মানে ওপৰতে লাগে, মানে কমিশ্যন লাগে। তো সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, আপোনালোকে কাম কৰক। কমিশ্যনৰ পকৰত দৌৰি লাভ নাই। কাম কৰক, কাম কৰিলে বহুত পইচা পাব, ঘৰ বিন্দাছ চলিব। চাই লওক, দেখিলেতো দেখাইছোঁ। এয়া হ'ল মোৰ কৰ্মস্থলী, মোৰ জীৱন, মোৰ সংস্থাপন। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো আপোনালোকে যদি ভাল পালে এটা শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ দিয়া মাৰিব। ধন্যবাদ।